স্কুলখন মাষ্টাৰবিলাক আহি বহি মোবাইল চাই লেখা পঢ়া নাই 4 বছৰৰ পৰা এটা ছাত্ৰও পাছ কৰিব পৰা নাই মেট্ৰিক পৰীক্ষা এটাও পাছ কৰা নাই 11জন পৰীক্ষা দিছে এইবাৰ 11জনে এজনো পাছ কৰা আমি 3 বছৰ বা 4 বছৰ হ'ল ইয়াত এই যে স্কুল আছে এইখন স্কুলত এজনো চাও পাছ কৰিব পৰা নাই মেট্ৰিক পাছ কৰিব পৰা নাই আয়েশা খাতুন হাই স্কুল ইয়াৰ যেকেইটা মাষ্টাৰ আছে গোটেইকেইটা ইয়াৰ পৰা ভগাই দিয়ে ইয়াত মানে ভাল ভাল ছাত্ৰ মাষ্টাৰ ইয়াত দিব লাগে স্কুলটো থাকিব লাগে আৰু ভাল মাষ্টাৰ ইয়াত নিয়োগ কৰিব লাগে এইটো মাষ্টাৰবিলাকে মানে যোগ্যতাহীন ইহঁতৰ মানে টিচিং কৰাৰ যিটো কায়দা কৌশল এইবিলাক নাই ইহঁতে লেখা পঢ়া শিকিছে না নাই শিকিছে মানে এনেই মানে চাৰ্টিফিকেটটো আনিছে সেইটো আমি নাজানো কিন্তু আমি ৰাইজৰ পৰা এইটো আমি বিচাৰিছো ইয়াত যেকেইটা ষ্টাফ আছে চৰকাৰে চাকৰি দিছে ভাল কথা সিহঁতক কোনোবা জাগাত সংস্থা দিয়ক আৰু আমাৰ এই স্কুলখনত ভাল ভাল মাষ্টাৰ ইয়াত নিয়োগ কৰিব লাগে আৰু আমাৰ ইয়াত এই স্কুলৰ কাৰণে মানে আমাৰ ছাত্ৰ ছাত্ৰী আসলে মানে ধ্বংস হৈছে আৰু 4 বছৰ এটা দুটা বছৰ নহয় বহুত হয় সেইকাৰণে আমি চৰকাৰৰ ওচৰত এইটো আবেদন কৰোঁ যে আমাৰ এই টেংনাৰবিটা আয়েশা খাতুন হাই স্কুলখন যাতে সিহঁতে ভালদৰে চাই চিতি এই মাষ্টাৰ যিবিলাক আনি দিব লাগে সেইটো এইবাৰ শিক্ষকে 12জন বা 24জন দিলেও নহ'ব এইবাৰ শিক্ষক যদি 24জন থাকে তেতিয়াও নহ'ব এই স্কুলখন ভাল নহ'ব গতিকে আমি চৰকাৰৰ ওচৰত এইটোৱে দাবী জনাওঁ ইয়াত যাতে আমাৰ বহুত ভাল মাষ্টাৰ আছে ক'ৰবাৰ পৰা আনি ইয়াত দিব লাগে নহ'লে নতুন চাৱাবিলাক নিয়োগ দিব লাগে এইখিনি কথা আমি আমাৰ ৰাইজৰ পৰা ক'লো